কিছু টকাৰ বিনিময়ত কিয় ধ্বংস কৰিব ওলাইছে আজি দিহিং পাটকাই। জীৱশ্ৰেষ্ঠ মানৱৰ হাতৰ কঠোৰ চাপত কক বকাই উঠিছে আজি এই বৰ্ষাৰণ্য। আমাৰ মাটিত আন কোনোবাই অনিষ্ট কৰিব আহিলে আমি মাত মাতোঁ, কিন্তু দিহিং পাটকাইৰ ক্ষেত্ৰত আমি সকলো কিয় মৌন? আজি পূবৰ আমাজন নামেৰে খ্যাত দিহিং পাটকাই ধ্বংসৰ গৰা। এবাৰ ভাবক তাত থকা জীৱবোৰৰ কথা। ইতিমধ্যে অবৈধ মাফিয়াৰ কবলত পৰি কেইবাখনো অৰণ্য শেষ হৈ গৈছে। যদি আমি মৌন হৈয়ে থাকোঁ, এদিন দিহিং পাটকাই হৈ পৰিব এই শেষ হৈ যোৱা অৰণ্যৰ এখন। কেৱল অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে এখন অৰণ্য শেষ কৰি ৰাখি যুক্তিকৰ জানো? হয়তো বহুতে নাজানে দিহিং পাটকাই শোচনীয় অৱস্থা। সকলোৰে মাথো গুৰুত্ব ইউটিউব ভাৰ্চেছ টিকটক। ইয়াৰ ফলত কাৰ কি লাভ হ'ব এইটো বিষয় আজি আছে কাইলৈ, কিন্তু যদি দিহিং পাটকাই শেষ হৈ যায় আমি কেতিয়াও ঘূৰাই নাপাম। এবাৰ গুৰুত্ব দিয়া হওক দিহিং পাটকাইৰ কথা। আহক আমি সকলোৱে মিলি যুঁজ দিওঁ এই সংগ্ৰামত, নতুবা দিহিং পাটকাই আছে পৰা হৈ পৰিব এখন আছিল।